আৰু অসমৰ মানুহ হিচাপে দক্ষিণ ভাৰতৰ এগৰাকী মানুহৰ পৰা সেই কথাটো শুনি মোৰ দুখ লাগিছিল যে অসমত জাতি জনগোষ্ঠীৰ মাজত থকা বেছি সংখ্যক ভাষাই এতিয়া লুপ্তপ্ৰায়। মই যোৱা বছৰ শ্বিলঙত ইউনেস্কোৰ দ্বাৰা আয়োজন কৰা এটা ভাষা সংৰক্ষণৰ ৱৰ্কশ্বপ কৰিছিলোঁ। তাত এগৰাকী দক্ষিণ ভাৰতৰ মহিলা তেওঁ গৱেষণা কৰি আছে ভাষাৰ ওপৰত। আমাৰ অসমীয়া ভাষা নহয়, আমাৰ অসমত চলি থকা যিসমূহ জনগোষ্ঠীয় ভাষা আছে, দেউৰী ভাষা, ৰাজবংশী ভাষা, যিসমূহ ভাষা আছে কথিত, সেই ভাষাসমূহৰ ওপৰত গৱেষণা কৰি তেখেতে আমাক এটা কথা কৈছিল। আৰু অসমৰ মানুহ হিচাপে দক্ষিণ ভাৰতৰ এগৰাকী মানুহৰ পৰা সেই কথাটো শুনি মোৰ দুখ লাগিছিল যে অসমত জাতি জনগোষ্ঠীৰ মাজত থকা বেছি সংখ্যক ভাষাই এতিয়া লুপ্তপ্ৰায়। হয়নে নাই? তোমালোকে সকলোৱে জানানে? আজিতো ঘৰত থাকোঁতে জানা, মই জানো, কিন্তু কাইলৈ যেতিয়া তোমালোক গুৱাহাটীত গৈ দিল্লীত গৈ পঢ়িবা তেতিয়া নিজৰ কি বুলি কয়, ক'ত যাইছ কটি যাইছ এনেকৈ নকয় জানো? মই নাজানো বিশেষ দেই, কিন্তু মই শুনিলে এটা দুটা ধৰিবলৈ চেষ্টা কৰোঁ। এই ভাষাটো তোমালোকে ধৰি ৰাখিব লাগিব, বুজিছানে? গতিকে আমি নিজৰ শিপা পাহৰিলে, নিজৰ ঐতিহ্য পাহৰিলে, নিজৰ অতীত পাহৰিলে আমাৰ অৱস্থাটো সেই জোপোহা গছডালৰ দৰেই হ'ব। অলপ দিনৰ পাছত আমি লেৰেলি যাম। কিন্তু আমাৰ উঠি অহা প্ৰজন্ম সেই বাঁহ গছডালৰ দৰে হ'ব লাগিব, বট বৃক্ষৰ দৰে হ'ব লাগিব, প্ৰতিজনে আন 100জনক 1000জনক ছাঁ দিব পৰা হ'ব লাগিব। লাগিবনে নাই? তাৰ বাবে আমাৰ যিটো ঐক্য, শান্তি, সম্প্ৰীতিৰ কথাবোৰ প্ৰয়োজনীয় আৰু সমান্তৰালভাৱে নিজৰ ঐতিহ্যক ধৰি ৰখা, নিজৰ সংস্কৃতিক ধৰি ৰখা প্ৰয়োজনীয়। আজি যদি মোৰ দুখ লাগে কেতিয়াবা অসমীয়া ল'ৰা এটাই যেতিয়া কয় ঢোলটো বজাব নাজানো, শিকা নাই, কোনোদিন চাপৰটো মৰা নাই, মোৰ দুখ লাগে। ঠিক একেদৰে তোমালোকৰো দুখ লাগিব যদি তোমালোকে নিজৰ জনগোষ্ঠীয় নৃত্য এটা নাচিব নাজানা। সম্পূৰ্ণৰূপে নাচ নানাচিবও পাৰা, হয়নে? প্ৰফেচনেল ডান্সাৰ হ'বলৈ কোৱা নাই, কিন্তু জানিব লাগিব। তোমালোকৰ ভাষাৰ গীত এটা, তোমালোকৰ কুচান নৃত্যৰ লগতে আজি যিটো গীত গায়, তোমালোকে সেই গীতসমূহ জানিব লাগিব, কাৰণ তোমালোকে জানিলেহে ভৱিষ্যতে তোমালোকৰ ল'ৰা ছোৱালীয়ে জানিব, হয়নে? মাকবোৰে জানিলেহে ল'ৰা ছোৱালীক মাকে সৰুতে শিকাবনে নাই? আৰু দেউতাকে জানিলেহে ল'ৰাটোক ছোৱালীজনীক কাইলৈ শিকাব পাৰিবা। গতিকে মই প্ৰথমতে যিহেতু ধন্যবাদ দিছিলোঁ এনে এটা অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু লগতে এনে এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে। এনে অনুষ্ঠান অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ত হোৱাটো দৰকাৰী। কেইজনমানেই ছাত্ৰ ছাত্ৰী থাকক লাগিলে, আজি হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত, কটন বিশ্ববিদ্যালয়ত, তেজপুৰ বিশ্ববিদ্যালয়ত বহুত নাথাকিব পাৰে, কিন্তু তেওঁলোকক সমন্বিত কৰি, তেওঁলোকক গোটাই, তেওঁলোকক নিজৰ ভাষাটোৰ বিষয়ে, সাহিত্য সংস্কৃতিৰ বিষয়ে জনোৱাটো খুব দৰকাৰী। আৰু ভাষাটোৰ চৰ্চা সাহিত্যিক দিশতো দৰকাৰী। নহ'লে এনেকুৱা হৈছে যে কথিত ভাষা কিন্তু মুখে মুখে লোপ পাই সময়ত গৈ থাকে। আমি দেখিছোঁ যে কোনোবা এটা প্ৰজন্মই এঘৰত কোনোবা এটাই ক'বলৈ নোলোৱাৰ লগে লগে উত্তৰ প্ৰজন্মই সেই কথাটো নিশিকে। গতিকে এইখিনি মোৰ তোমালোক কোচ ৰাজবংশী ল'ৰা ছোৱালী হিচাপে মই অনুৰোধ কৰিলোঁ। আৰু বহুত এটা প্ৰশ্নও থাকে যে কোচ আৰু কোচ ৰাজবংশীৰ মাজত কি পাৰ্থক্য? তোমালোকে সকলোৱে জানা বুলিয়ে ধৰিছোঁ। কি? কোচ ৰাজবংশী কোচসকলৰে এটা অংশ, হয়নে? গতিকে আমি যদি কওঁ, মই আজি কোচ ৰাজবংশীসকলৰ পৰা কওঁ, তেওঁলোকৰ মনৰ ভাৱেৰে কওঁ, ট্ৰাইবেল ষ্টেটাছ ইতিমধ্যে বহুত আগতে পাব লাগিছিল। আজি দাবী কৰি ৰাজপাথলৈ যোৱাৰ প্ৰয়োজন থাকিবই নালাগিছিল, কাৰণ অতীজত হৈ যোৱা ভেদাভেদ বহু সময়ত সমাজত তেওঁলোকে অনুভৱ কৰা যিখিনি পাৰ্থক্য, যে একেখন মঞ্চত বহিবলৈ পোৱা নাযায়, একেলগত বহি এসাঁজ খাবলৈ পোৱা নাযায়, সেই পাৰ্থক্যবোৰৰ বাবেই বহু সময়ত উপাধি সলনি কৰিব লগা হ'ল, কোচ পৰা কোচ ৰাজবংশী হ'ব লগা হ'ল। কিন্তু আজিৰ দিনটোত অসমৰ যিসকল জনগোষ্ঠীয়ে আজি জনগোষ্ঠী ষ্টেটাছ বিচাৰি থাকিব লগা হৈছে, ST ষ্টেটাছ বিচাৰি থাকিব লগা হৈছে, সেই সকলো জনগোষ্ঠীয়ে ষ্টেটাছ পোৱাটো আমাৰ বাবে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আটাইতকৈ প্ৰয়োজনীয়। মই নিজেই
কোচ ৰাজবংশী নহয়, কিন্তু তথাপিতো মই কৈছোঁ কোচ ৰাজবংশী আৰু অসমৰ প্ৰত্যেকটো জনগোষ্ঠী যি জনজাতিকৰণ বিচাৰি আছে, অসমৰ বৃহত্তৰ অসমৰ নাগৰিকৰ অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ অধিকাৰবোৰ, সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, এই অধিকাৰবোৰৰ স্বাৰ্থত আটাইতকৈ সময়ৰ বাবে প্ৰয়োজনীয় আহ্বান হ'ল জনজাতিকৰণ। আৰু সেইবাবে মই আশা কৰিম যে এনে কথাবোৰত, এনে অধিকাৰৰ প্ৰসংগবোৰত কিয় বিচাৰি থকা হৈছে, ইতিহাস কি, প্ৰয়োজন কি, ভৱিষ্যত কি, এই কথাবোৰতো তোমালোক জানিবলৈ আগ্ৰহী হৈ থাকা, উঠি অহা প্ৰজন্মটো। কাৰণ শিপা পাহৰিলে, সেই কথাটোলৈকে গৈছোঁ, শিপা পাহৰিলে আমাৰ ভৱিষ্যত মজবুত হৈ নাথাকিব। ইয়াৰ পাছত মই এয়া ক'লোঁ জাতি জনগোষ্ঠী আৰু আমাৰ সংস্কৃতিৰ কথা। আৰু এতিয়া মই দুটামান সৰু সৰু কথা কৈ তোমালোকক মই মোৰ বক্তব্য সামৰণি মাৰিম। এই যে তোমালোকৰ সকলোৰে এটা সপোন আছে বুলি কৈছোঁ, হয়নে? এয়াত এতিয়া মই বৰ এনেকুৱা গুৰু গম্ভীৰ কথা নকওঁ, মই দুটামান তোমালোকৰ লগত সৰু সৰু কথা জানিম আৰু জানাটো মোৰ বাবেও দৰকাৰী, আৰু তাৰপাছত মই যামগৈ। এই যে ছোৱালীকেইজনী ধুনীয়া ধুনীয়াকৈ বহি আছা, কি সপোন দেখিছা নিজক লৈ? কোৱাচোন, কোৱা। হাঁহিছে, লাজ কৰিছে। মোক সাহস থকা ছোৱালী এজনী লাগে, কোৱা সাহস কাৰ আছে? আছেনে নাই? সাহস থকা ছোৱালী কোন আছে? নহ'ব দেই, আমাৰ কোচ ৰাজবংশী মহিলাসকল বহুত সাহসী, হয়নে নহয়? সাহসী হা? কোনোবাই দম দিলে মানি লয় নেকি? নলয়, লয় জানো? এনেকৈ লাজ লাজ কৰিলে নহ'ব, সাহস কৰিব লাগিব। সাহস, মাতটো মই কৈয়ে থাকোঁ, সকলো ছোৱালীকে কওঁ, মাতটো ডাঙৰ হ'ব লাগিব ছোৱালীবোৰৰ, অধিকাৰবোৰ পোৱাৰ স্বাৰ্থত। কোনোবাই বেয়া ব্যৱহাৰ কৰিলে তেওঁলোকৰ মুখবোৰ বন্ধ কৰাৰ স্বাৰ্থত লাগিবনে নাই? ডাঙৰ হ'ব, ডাঙৰ হ'ব লাগিব। আৰু ডাঙৰ হ'বলৈ যাওঁতে কোনোবাই যদি সোধে জীৱনত কি হ'ব বিচাৰা, লাজ কৰি দিলে নহ'ব, হ'বনে? কি হ'ব বিচাৰা? কোৱা। তাই ধুনীয়াকৈ হাঁহি আছে, মনত তোৰ এটা আহিছে, কোৱা। তুমি ক'লে মোৰ কথাটো আগবাঢ়িব, মই সোনকালে তললৈ নামিম, তোমালোকৰ ছিংগাৰ আহিব, কোৱা। হা? কি কৈছে? নাচি ভাল পোৱা, হয়নে? নাচি ভাল পোৱা, সেইকাৰণে ধুনীয়াকৈ নাচনীৰ নিচিনা লাগিছে, নাচি চাওঁ চাগে, হয়নে? নাচিছানে নাই? নাচিছা, নাচি ভাল পায়। গতিকে জীৱনত আমাৰ সকলোৰে কিবা এটা সপোন আছে, আছেনে নাই? তোমাৰ আছে, তুমি নাচি ভাল পোৱা, কোনোবাই গান গাই ভাল পায়, কোনোবাই হয়তো বজাই ভাল পায় কিবা এটা, কোনোবাই পঢ়ি ভাল পায়, সকলোৰে নিজৰ নিজৰ সপোন আছে। আৰু সপোনবোৰ দেখিবলৈ যাওঁতে তোমালোকক বহুতে ক'ব যে নোৱাৰিবা, কিনো নাচি থাকো বুলি ক'ব দেই কোনোবাই, অলপ দিনৰ পাছত ক'ব নহয়, তুমি নাচি থাকিব লাগিব, বুজিছানে? যোনে যি ক'লেও তুমি যিটো কাম কৰি ভাল পোৱা, যিটো দিশত তোমাৰ সপোন আছে, তুমি সেই কামটো কৰি থাকিব লাগিব প্ৰতিটো দিনেই। জীৱনত যিমান ব্যস্ত থাকিলেও 10 মিনিট সময়, আধা ঘণ্টা সময়, 15 মিনিট সময় আজি ভাল পোৱা কামটোৰ বাবে দিবা, বুজিছা? আৰু কোনোবাই যদি কয় তেতিয়া ক'বা যে নাচি থকা ছোৱালীবোৰ কেম্ব্ৰিজত গৈও নাচিছেগৈ, কিন্তু অসমৰ ল'ৰা ছোৱালী কোনোবাই বিহু নাচিছে, কোনোবাই লণ্ডনত গৈও নাচিছেগৈ, নাচ শিকাইছেগৈ লণ্ডনত থকা অসমীয়া ল'ৰা ছোৱালী তাত থকা। আমি গৈ, আমাৰ যদি কোনোবা কোচ ৰাজবংশী ল'ৰা ছোৱালী লণ্ডনত আছে, আমেৰিকাত আছে, মই গৈ শিকামগৈ আৰু সেই পৰ্যায়টোলৈকে পামগৈ বুলি ক'ব লাগিব, বুজিছানে? নাচি ভাল পোৱা, গান গোৱা ভাল পোৱা ল'ৰা ছোৱালীৰ কাৰণে বহুত সুযোগ আছে, বহুত সুবিধা আছে, তোমালোকে কৰি থাকিব লাগিব। ঠিক সেইদৰে জীৱনত এই ল'ৰাজন, চশমা পিন্ধা ল'ৰাজনকে সোধো, কি সপোন দেখিছা? কি কোৱা? লগৰটোৱে মূৰটো তল কৰি দিছে, মই নফচিলেই হ'ল এতিয়া, কোৱা কোৱা। মাইকত ক'ব নালাগে, ডিফেন্সত যোৱা, বহুত ধুনীয়া সপোন, ডিফেন্সত যোৱাৰ সপোন আছে তেওঁ। গতিকে এই যে আমাৰ প্ৰত্যেকৰে এটা সপোন আছে, মই সপোনটোৰ কথা কিয় সুধিলোঁ তোমালোকক জানানে? আজিকালি ইনষ্টাগ্ৰামৰ যুগ, হয়নে? মোৰে এনেকুৱা হয়, দাদাহঁতৰো সকলোৰে হয়, যাৰ যাৰ ইনষ্টাগ্ৰাম আছে, আমি ইনষ্টাগ্ৰামটো যেতিয়া খুলি দিওঁ,
এজনীয়ে নাছিলে বেলেগ এটা গান গালে আকৌ নাছিলে কোনোবাই কিবা এটা ক'লে নতুন ট্ৰেন্ড এটা চলিলে পঢ়িবৰ সময়ত ইনষ্টাগ্ৰামটো খুলি দিয়া কেতিয়া ভাত খাব হ'ল গমেই নাপায় পাই জানো নাপায় সময়বোৰ গুচি যায় আৰু মই তোমালোকক ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকোঁতে এটা কথা মনত ৰাখিব দিম এটা কথা মনত ৰাখিবা সদায় ইনষ্টাগ্ৰামটো আজি চলালা নহয় ৰাতি শুৱাৰ আগত ভাবিবা আজি মই কি শিকিলোঁ আৰু তোমালোকক মই গেৰাণ্টি দি ক'ব পাৰোঁ তোমালোকে 2 ঘণ্টা ইনষ্টাগ্ৰাম স্ক্ৰল কৰিলা বা ফেচবুকত ৰিল বা ইউটিউবত শৰ্টছ স্ক্ৰল কৰিলা 2 ঘণ্টাত তোমালোকে একোৱেই নাই শিকানে 2 ঘণ্টা স্ক্ৰল কৰাৰ পাছত তুমি ভাবিবা মোৰো এনেকুৱা এটা ৰিল বনাব মন গৈছিলে মোৰো এনেকুৱা গান গাব মন গৈছিলে মোৰো এনেকুৱা কৰিব মন গৈছিলে কিন্তু মন গৈ থাকোঁতে তোমাৰ সময়টো শেষ হৈ গ'ল গতিকে আমাৰ বাবে এইটো আটাইতকৈ ভয়ংকৰ কথা হৈ গৈছে আগতে আমি 3 ঘণ্টাৰ চিনেমা এখন চাব পাৰোঁ এতিয়া নোৱাৰোঁ আমাৰ 3 ঘণ্টাৰ চিনেমা আধাতে আমনি লাগে কিয় কাৰণ আমাৰ কনচেন্ট্ৰেশ্যনটো অলপ সময়ৰ পিছত শেষ হৈ যায় বেলেগ কিবা এটা চাবলৈ মন যায় হয়নে নহয় তোমালোকৰ লগত আৰু সেইটো কথা পঢ়াৰ লগততো বহুত ভয়ংকৰ পঢ়াৰ বাবে হয়নে নাই কিতাপ মেলি যদি পঢ়িয়ে 4টা লাইন পঢ়িয়ে আমনি লাগিল মনত পৰিল আজি লগৰজনীয়ে কি কৈছিল আমি কাইলৈ ক'ত ফুৰিবলৈ যাম পঢ়াটো নহয় গতিকে তোমালোকে পঢ়াৰ সময়ত মোবাইলটো আঁতৰত থবা তোমালোকৰ টাইমাৰটো অন কৰিবা আৰু তাৰ মাজে মাজে যদি মোবাইল চোৱা টাইমটো নোট কৰিবা কিমান সময় মোবাইলটো চালা বুজিছানে আৰু প্ৰত্যেকটো দিন যেতিয়া ইনষ্টাগ্ৰামটো স্ক্ৰল কৰিবা কিবা ভিডিঅ' স্ক্ৰল কৰিবা শেষত নিজক সুধিবা আজি যে মই দিনটো মোবাইলটো চালোঁ বা ইমান সময় চালোঁ মই কি শিকিলোঁ কিবা এটা কিন্তু শিকিব লাগিব তোমালোকে যদি নাচ চাইছা মই অনুৰোধ কৰিম নাচটো তোমালোকে নাচিব লাগিব বুজিছানে তোমালোকে যদি গান গাই ভাল পোৱা আৰু গান এটা চাই ভাবি আছে যে ময়ো গান গাম মই অনুৰোধ কি কৰিম যে আজি চালে তোমালোকে 1 ঘণ্টা চালা আধা ঘণ্টা চালা থৈ দিবা মই গানটোকে গাবলৈ চেষ্টা কৰিম মই নাচিবলৈ চেষ্টা কৰিম মই নিজে কিবা এটা কৰিম আজিকালি সামাজিক মাধ্যমে আমাৰ কাৰণে যিমান বেয়া হৈছে সিমান ভালো হৈছে তোমালোকৰ অপৰচুনিটিজ বহুত আছে নেন্সি ত্যাগীক চিনি পোৱা তোমালোকে পোৱা নে নাই ছোৱালীবোৰেতো পাবই লাগে এটা চিলাই মেচিন আছিলে ছোৱালীজনীৰ চিলাই মেচিনত কাপোৰ চিলাই পোৱা নে নেপালেতো আৰু ইনষ্টাগ্ৰাম চলোৱাই নাই বুলি ক'ব লাগিব মই নেন্সি ত্যাগীয়ে নিজৰ মাকৰ এটা চিলাই মেচিনত কাপোৰ চিলাইছিল আৰু সেই নেন্সি ত্যাগী আজি গৈ ক'ত পালে কানছ ফিল্ম ফেষ্টিভেল পালেগৈ হয়নে আজি নেন্সি ত্যাগীৰ এযোৰ কাপোৰৰ দাম লাখ টকা কোটি টকাত বলিউডৰ তাৰকাই কিনে মনীষ মালহোত্ৰাৰ ড্ৰেছৰ কপি কৰি চিলাই তেওঁৰ দৰেই হ'লনে নাই গতিকে তোমালোকে সেইটো ধৰিব লাগিব যে নেন্সি ত্যাগীৰ আগৰ ভিডিঅ' চাবা কি আছিলে কোন আছিল এটা মাত্ৰ মাকৰ পুৰণা চিলাই মেচিন আছিল ঘৰতে অৱস্থা নাইকিয়া এটা ঘৰ আৰু তাৰ পৰা সেইজনী ছোৱালী আজি কোটি টকাৰ মালিক মই আগত টকাৰ কথাটোলৈ নাযাওঁ মই যাম তাই টেলেণ্টৰ কথাটোত বুজিছানে টেলেণ্টৰ কথাটো যে তাই নিজেই ভাল পোৱা কামটো সদায় কৰিলে আৰু কণ্টিনিউৱাছলি কৰি থাকিল বাবে নেন্সি ত্যাগীয়ে যদি অকল মনীষ মালহোত্ৰাৰ ভিডিঅ' চাই থাকিলহেঁতেন হ'লহেঁতেননে তাই ভিডিঅ'টো চোৱাতকৈ বেছি চিলোৱাত গুৰুত্ব দিলে সেইবাবে তাই হ'ল গতিকে মই তোমালোকক এইটোৱে কওঁ যে তোমালোকে যদি নাচি ভাল পোৱা মোৰ DIDত অডিশ্যন দিবলৈ মন আছে আজিকালি ঘৰতে বহি অডিশ্যন দি থাকা তাৰ পৰাই মাতি নিব হয়নে নাই পাপনৰ লগত যে গান গাইছিলে অসমৰ ছোৱালীজনী মনত আছেনে শ্ৰেয়া ঘোষালে তাইৰ ভিডিঅ' এটা দেখি পাপন দাক টেগ কৰি দিছিলে আৰু পাপন দাৰ লগত তাই গান গাবলৈ সুযোগ পালে গতিকে তেনেদৰে তোমালোকে যদি গান গাই ভাল পোৱা ঘৰখনেই তোমালোকৰ বাবে মঞ্চ আগতে আমাক মঞ্চ এখন লাগিছিল মাইক এটা লাগিছিল আজিকালি মাইকো নালাগে ঘৰো নালাগে ৱালো নালাগে কেতিয়াবা তোমালোকৰ বাবে মঞ্চ একেবাৰে সহজ হৈ গৈছে কিন্তু নিজৰ যিটো প্ৰতিভা আছে সেইটো চেষ্টা কৰা আৰু সমান্তৰালভাৱে কিন্তু পঢ়া শুনাটো এৰি নিদিবা পঢ়িব লাগিব শুনিব লাগিব আৰু তুমি ডিফেন্সলৈ যাম ভাবিছা ফিজিকেল যোনখিনি এক্টিভিটিজ আছে তুমি ডেইলি কৰিব লাগিব হয়নে আজি ডিফেন্সলৈ যাম বুলি ভাবি কাইলৈ বেলেগ এটা ভাবিলা পৰহিলৈ বেলেগ এটা ভাবিলা তেনেকৈ নহ'ব আমিও বেলেগ ভাবি থাকোঁ ঢেৰ কিবা কিবি হ'বলৈ মন যায় কিন্তু ঢেৰ কিবা কিবি সকলোৰে হ'বলৈ মন যায় তাৰ ভিতৰত কোনসকল হয় যিসকলে কিবা এটাৰ পিছত লগ লাগি ৰাতি দিন কষ্ট কৰি থাকে সেইসকল গতিকে ঢেৰ কিবা কিবিবোৰৰ মাজত চেকনিখনেৰে চেকি এটা নিৰ্দিষ্ট কৰি ল'বা আৰু বাকী আনুষাংগিকবোৰ ৰাখিবা পঢ়ি ভাল পোৱা বোলে মই ভৱিষ্যতে এজন প্ৰফেচাৰ হ'ম ৰিচাৰ্চ স্কলাৰ হ'ম ৰিচাৰ্চ কৰিম বা ভৱিষ্যতে মই এজন লয়াৰ